স্বাগতম জনাইছোঁ ভূপতিছব্লগলৈ। মই ভূপতি। আজি মই উপস্থিত আছোঁ আমাৰ পাতিলাদাহা দুৰ্গা মন্দিৰত আৰু ইয়াত দুৰ্গা পূজা চলি আছে, ভাইটিসকলৰ নাম চলি আছে। তো আমি এতিয়া আশীৰ্বাদটো ল'ম। এতিয়া ব'লা। সকলোৱে জানে যে এইবাৰ যিহেতু কৰোণা ভাইৰাছৰ বাবে মহামাৰীৰ বাবে এইবাৰ পূজাবিলাক অনুষ্ঠুপীয়াকৈ পতা হৈছে, গতিকে এইবাৰ আমাৰ দুৰ্গা পূজাটো ইমান বিশেষ নহ'ল। গতিকে মা চৰণত আশীৰ্বাদ লোৱাৰ কাৰণে ভক্তসকলে আহিছে আৰু এইবাৰ ভালেখিনি প্ৰট'কল নিয়ম মানি কিনে পূজাখন অনুষ্ঠিত কৰা হৈছে। আৰু এইবাৰৰ পূজাখন বহুত দুখ লগা, মানে ইমান ভাল নালাগিল, মনত ইমান মানে ফূৰ্তি নাই, মানে কি ক'ম আৰু কৰোণা ভাইৰাছে চব চেছ কৰিছে। এতিয়া আমি চাহ খাবলৈ আহিছোঁ। ইয়াতে ভক্তসকলক চাহ খোৱা হয় ধুনীয়াকৈ। এই মন্দিৰ ইয়াতে যাওঁ, এইবাৰ ভিডিঅ' কৰি আছোঁ আৰু বহুনা কথা দেখিছা। হেল্ল' হেল্ল'। আৰু এয়া হৈছে পাতিলাদাহা দুৰ্গা পূজাৰ পূজা সমিতি। এইটো হৈছে পূজাৰ অস্থায়ী সমিতি ঘৰ। ইয়াতে পূজা হিচাপ কিতাপসমূহ ধুনীয়াকৈ কৰা হয়। আজি হৈছে দ্বিতীয় পূজা আৰু আজি অষ্টমীৰ দিনা আজি মই ভিডিঅ'টো কৰি আছোঁ। আৰু এয়া পূজা চলি আছে ভিতৰত আৰু আয়তীসকলে নাম গাই আছে ধুনীয়াকৈ গাঁৱৰে। নাম প্ৰসংগ চলি আছে। আমি ইয়াতে ল'লোঁ। এইবাৰ বহুত দুখ লগা, কাৰণ এইবাৰ কৰোণাৰ বাবে যিহেতু মানে ৰিষ্ট্ৰিকশ্যন ভালেখিনি ৰিষ্ট্ৰিকশ্যন আছে। এইফালে চাওক, এইফালে আনবিলাক দোকান পোহাৰ থাকে, কিন্তু এইবাৰ একেবাৰে নাই, একেবাৰে খালী। বহুত মানে দুখ লগা, মনটো ভাল লগা নাই। আন বছৰ অইন বছৰৰ দৰে মানে ইমান ফূৰ্তি লগা নাই আৰু বহুত বেয়া লাগিছে। মানে কি ক'ম আৰু বেছিকৈ থকা হ'লে ভাল লাগিলে। মজা আজি হৈছে বিজয়া দশমী আৰু আজি দুৰ্গা মাৰ বিসৰ্জন চলি আছে। এয়া ভক্তসকলে দুৰ্গা মাক এতিয়া বিসৰ্জন কৰিব। আৰু লগতে মই ধন্যবাদ দিবলৈ ওলাইছোঁ মোৰ বন্ধু ধনজিত
হঠাৎ যাৰ এটা ইউটিউব চেনেল আছে শ্বৰ্ট লাইভ বুলি, তেখেতে মোক ভিডিঅ'টো কৈ দিছে যিহেতু মই তাত উপস্থিত নাছিলোঁ। তো তেওঁক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু ধনজিতৰ চেনেলটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে যদি ইচ্ছা কৰে চেনেলটো এবাৰ ভিজিট কৰিব পাৰে। তো এতিয়া দুৰ্গা মাৰ বিসৰ্জন আপোনালোকে উপভোগ কৰি থাকক। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।